গীত দেৱৰীষি নাৰদৰ গীত হয় মহাৰাজ দেৱৰী নাৰদে গীতসমূহে আমাৰ দেৱৰীষি নাৰদ যেতিয়া কংসৰ প্ৰভূত কক্ষত প্ৰৱেশ কৰিছে এতিয়া মন্ত্ৰণা অৱগুৰুত্ব প্ৰধান দেৱৰীষি পৰা আছে ৰূপাসন বহক তাতে দেৱতাৰ সিংহাসন ভাবি কওকচোন দেৱৰীষি কিবা হেতু উপেক্ষিৰে কংসৰ প্ৰমোদ কক্ষত মহারাজে করে মহাভুল দৈৱকীৰ গৰ্ভত প্ৰথম সন্তান অষ্টম সন্তানহে প্ৰাণবৈৰী মোৰ প্রথমর পড়া সালে হয় অষ্টমে অষ্টম দেৱৰীষি আর শোনা অষ্টমর পড়া সালে হয় প্রথমে অষ্টম না আর শোনা তব পিতা বিশ্ব গ্রহণকু দিতে নতুন নতুন শাস্তির বিধান করা এবে হয় মাগিয়ে বিদায় নারায়ণ 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 দেৱৰীষি আমি সিরিয়াস যদিহে অমান্য কৰা মুহুৰ বছৰ অৱশ্যে জানিবা তোমাৰ কি দেৱৰীষি যদিহে অমান্য কৰা মুহুৰ বছৰ অৱশ্যে জানিবা তোমাৰ মিলিব মৰণ যদিহে অমান্য কৰা মুহুৰ বছৰ অৱশ্যে জানিবা তোমাৰ মিলিব মৰণ মহাত্মা সেইটোকে বোলা